ডক্টৰ বাবু মোৰ বৰ ভয় লাগিছে। কিয় ভয় লাগিছে? এয়া মোৰ জীৱনৰ প্ৰথম অপাৰেশ্যন। চিন্তা নকৰিব, এয়া মোৰ জীৱনৰো প্ৰথম অপাৰেশ্যন। কওকচোন বাৰু দুৰ্ঘটনাটো কেনেকৈ হ'ল? বৰ দীঘলীয়া কাহিনী ছাৰ। মই প্ৰথমতে এখন টেম্পুক ছাইড দিলো, ইয়াৰ পিছত এখন বাইক, পুনৰ এখন ট্ৰেভেলাক ছাইড দি শেষত যেতিয়া দলং এখন ছাইড দিবলৈ গলো তেতিয়া মোৰ এই অৱস্থা হ'ল। আৰু এটা কথা সুধিছো, তুমি মদক খোৱা নে তোমাক মদে খায়? খাওঁতে ময়ে মদক খাওঁ। নাই, এতিয়া মদে তোমাক খাবলৈ লৈছে। তুমি মোক 5 জনৰ ফিজ এক্সট্ৰাকে দিব লাগিব। আপুনি মোৰহে দাঁত সৰুৱাইছে? কাৰণ তোমাৰ চিঞৰত মোৰ চেম্বাৰৰ পৰা 5 জন ৰোগী পলাল। তেওঁলোকৰ পইচা মোক কোনে দিব? তুমি জানানে বাৰু আমি এদিনত 10 গ্লাছ পানী খাব লাগে। হা? ছাৰ এইটো অসম্ভৱ। কিয় অসম্ভৱ? কাৰণ ছাৰ আমাৰ ঘৰত 4টা গ্লাছহে আছে। ছাৰ মই ক্ষীৰ পোলাও খাব পাৰিমনে? নাই নোৱাৰিবা। তিল পিঠা চিৰা দৈ পাৰিমনে? সেইবোৰো নোৱাৰিবা। লুচি কঁঠাল ভাজি আদি। চোৱা ভাই, তুমি এটা বস্তু বাদ দি যি মন যায় তাকে খাব পাৰিবা। সেইটোনো কি ছাৰ? মোৰ মগজু। আপুনি কি খায়, চাহ কফি নে আন কিবা? ডক্টৰ বাবু আপুনি কষ্ট কৰিব নালাগে, পলম হয় বুলি ঘৰতে সুদাই নিকাই ভাত এমুঠি খাই আহিছো। এই মদে তোমাৰ জীৱন শেষ কৰিলে। মদ নোখোৱাহেঁতেন তোমাৰ স্বাস্থ্য এনেদৰে হানি নহ'লহেঁতেন। ধন্যবাদ ডাক্তৰ চাহাব, আপুনিহে আচল বস্তুটো ধৰিব পাৰিছে। বাকী সকলো মানুহে দুখটো মোৰ ওপৰতে জাপি দিয়ে। আচলতে দুখটো মদৰহে, মোৰ নহয়। আপোনাৰ মূৰৰ বিষ এৰি এৰি হয় নে একেৰাহেই হয়? এৰি এৰি হয়। যেতিয়া পত্নীৰ মাত শুনো তেতিয়া আৰম্ভ হয় আৰু মনে মনে থাকিলে নহয়। ডক্টৰ বাবু আপুনি মোক পৰীক্ষা কৰা সময়ত আপোনাৰ নাৰ্ছগৰাকীকো ভিতৰলৈ মাতি আনিব। তাৰ মানে আপুনি মোক বিশ্বাস নকৰে নেকি? বিশ্বাস কৰোঁ, কিন্তু নাৰ্ছগৰাকীৰ লগত বহি থকা মোৰ স্বামীকহে বিশ্বাস নকৰোঁ। দুজন পোছাকত বেলেগ বেলেগ ব্যক্তি, এজন উকিল আৰু আনজন ডক্টৰ। আপোনাৰ এটা ভুলে এজন মানুহক মাটিতল কৰিব পাৰে। আপোনাৰ এটা ভুল সিদ্ধান্তই এজন মানুহক মাটিৰ ওপৰ অৰ্থাৎ ফাঁচি কৰিব পাৰে। আমি ভাল স্বাস্থ্যৰ কাৰণে সদায় এক্সাৰচাইজ কৰিব লাগে। ছাৰ মই সদায় টেনিছ ফুটবল আৰু ক্ৰিকেট খেলোঁ। বাহ, তুমি কিমান সময় খেলা? ছাৰ যেতিয়ালৈকে মোৰ মোবাইলৰ বেটেৰী ডাউন নহয় তেতিয়ালৈকে। ছাৰ মোৰ অপাৰেশ্যনৰ পাছত মই গিটাৰ বজাব পাৰিমনে? নিশ্চয় পাৰিবা। বাহ বঢ়িয়া কথা, মইচোন আগতে গিটাৰ বজাব পৰাই নাছিলোঁ। ডক্টৰ বাবু আমি মৰাৰ পাছত কি হয় বাৰু? বিশেষ একো নহয়, আমি বিচনাখন চফা কৰোঁ আৰু নতুন পেচেণ্ট এডমিট কৰোঁ। কওকচোন আপোনাৰ কি অসুবিধা হৈছে? ছাৰ মোৰ খোৱা পাছতো ভোক নলগা হৈছে। এটা কাম কৰক, মই আপোনাক টেবলেট কেইটামান দিছোঁ। আপুনি টোপনি যোৱা 5 মিনিটৰ পাছত আৰু শুই উঠা 5 মিনিটৰ আগত খাব। তোমাৰ ৱেইট কিমান? চশমাযোৰ সৈতে 40 কেজি ছাৰ। আৰু চশমাযোৰ নোহোৱাকে? মই নেজানো ছাৰ, কাৰণ মই চশমাযোৰ খুলিলে একো নেদেখোঁ। ছাৰ মোৰ স্বামীৰ টোপনি কথা পাতি থকা অভ্যাস এটা আছে। এইটো বাৰু কেনেকৈ ঠিক কৰিব পৰা যায়? এটা কাম কৰিবা, তুমি তাক সাৰ পাই থাকোঁতে কথা ক'বলৈ সুবিধা দিবা। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে আমাৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ।